নমস্কাৰ বন্ধু বান্ধৱীসকল মই পূৰ্বাশ্ৰীৰ স্বাগতম জনাইছো আপোনালোকৰ পূৰ্বাশ্ৰীৰ চেনেললৈ আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছো যিটো আপোনালোকে থাকি যোৱা ৰুটিৰ পৰা বনাব পাৰিব আৰু খাবলৈও বহুত টেষ্টি হয় আৰু সৰু ল'ৰা-ছোৱালীয়ে বহুত ভাল পাব গতিকে ৰেচিপিটো জানিবলৈ চাই থাকক ভিডিঅটো একেবাৰে শেষলৈকে ৰৈ যোৱা ৰুটিৰ এই ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰিছোঁ থাকি যোৱা ৰুটি এখন টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু শুকান ওটছ অলপ লৈছোঁ আৰু এটা পাত্ৰত কৰ্ণফ্লাৱাৰ 1.5 চামুচ আৰু বেচন 3 চামুচ লৈছোঁ আৰু তাতে অলপ নিমখ আৰু জিৰা গুড়ি অলপ মিক্স কৰি লৈছোঁ কৰ্ণফ্লাৱাৰ বেচনৰ মিক্সচাৰটোত মই আন্দাজমতে অলপ পানী দি লম এছক মিক্সচাৰখিনি মই ভালকৈ চামুচেৰে সানি লৈছোঁ এতিয়া ইয়াত ৰুটিৰ টুকুৰাকেইটা দি পেলাই সেইখিনি ভালকৈ লেটিয়াই ল'ম এছক ৰুটিখিনি ভালকৈ এনেকৈ লেটিওৱা হৈ গ'ল মই অৱশ্যে ৰুটি অলপহে দিছোঁ অলপ নাই দিয়া তাৰপিছত এইখিনি ভজা হ'লে আকৌ এইখিনি দিম লেটিয়াই লোৱা ৰুটিকেইখন এতিয়া এই শুকান ওটছখিনিত এনেকৈ লগাই লগাই ভাজিম এতিয়া কেৰাহীত তেল দি মই টুকুৰাকেইটা এটা এটাকৈ দি দিছোঁ আৰু এতিয়া অলপ সময় ফ্ৰাই কৰাৰ পাছতে এইখিনি খাব পৰা হৈ যাব এয়া চাওক এইখিনি প্ৰায় হৈছেগৈ ভাজি আৰু অলপ সময় ভজাৰ পাছতে আৰু খাব পৰা হ'বই অলপ সময় ভজাৰ পাছত এইখিনি নমাই থ'বই পাৰিম আৰু এইখিনি কিন্তু মই অকলে নাই বনোৱা এইখিনি বনাবলৈ মোক একদম প্ৰথমৰ পৰা মোৰ লগত লাগিয়ে আছে মানে প্ৰথমৰ পৰা পুৰা হেল্প কৰি দিছে কোনে কৰিছে চাব নেকি ৰ'ব দেই দেখুৱাইছোঁ এয়া চাওক এয়া মোৰ চৌটা হেল্পাৰ আৰু চবেই চাগে গম পাইছে আৰু এনেকুৱা এটা পোৱালি থাকিলে মানে মাকবোৰৰ কিমান সহায় হয় কিমান শান্তি গম পাইছে চাগে এয়া চাওক আমাৰ ৰুটিৰ এই ৰেচিপিটো ৰেডি হৈ গ'ল কিন্তু এতিয়া ইয়াক নাম এটাতো দিব লাগিব কিন্তু মই নাম বিচাৰি নাই পোৱা আপোনালোকে প্লিজ নিজে নাম এটা দি ল'ব আৰু দেই দেখিলেনে বন্ধু বান্ধৱীসকল থাকি যোৱা ৰুটিৰে কিমান ধুনীয়া এটা ৰেচিপি বনাব পাৰি আৰু এইটো আবেলি চাহৰ লগত খাবলৈ বহুতেই ভাল হয় আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু আপোনালোকৰ সৰু ল'ৰা-ছোৱালী থাকিলে সৰু ল'ৰা-ছোৱালীকো দিব পাৰিব আৰু ডাঙৰেও খাই সিমানে ভাল পাব গতিকে আকৌ নতুন নতুন ৰেচিপি চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল এই কথাখিনি কৈ থকাৰ সময়ত কি হৈছিলে আপোনালোকক দেখুৱাম দেই মোৰ ছোৱালীয়ে কি কাণ্ড কৰি থাকে চাব দেই প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ নমস্কাৰ এই নাম নমস্কাৰ ক'বলৈ পালোঁ